নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দৰঙীয়া ছোৱালী ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ বলবমৰ কিছুমান নিয়ম নীতি চাবলৈ, যিহেতুকে মই আগতে কেতিয়াও দেখা নাই, মই নাজানো। তো ভাবিছোঁ ইয়াৰ পিছত এদিন বলবমত যাম বুলি, সেই গতিকে আজি মই নিয়ম নীতিখিনি এবাৰ চাই আহোঁ বুলি ওলাইছোঁ। এটা জাম পাৰ হ'লোঁ, এতিয়া আমি বেলেগ এটা ৰাস্তালৈ গৈ আছোঁ বশিষ্ঠ মন্দিৰলৈ বুলি। যদি আমি চাৰিআলি হৈ যাওঁ, এই জামটো পাম 1 ঘণ্টা লাগিব। এতিয়া আমি গাড়ীখন থৈ খোজকাঢ়ি গৈ আছোঁ বশিষ্ঠ মন্দিৰলৈ, প্ৰায় 3 কিলোমিটাৰমান হ'ব চাগে ইয়াৰ পৰা। তো সকলো ভক্তগণ গৈ আছে খোজকাঢ়ি, সৰু সৰু ল'ৰাও আহিছে। এয়া আমি বশিষ্ঠ মন্দিৰৰ গেট পালোহি, এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম। এয়া ভক্তবিলাক আহি আছে, গৈ আছে। এয়া হৈছে ভিতৰৰ দৃশ্য। ইয়াত চবেই গা ধুই পূজা কৰি আছে। এয়া সকলোৱে নিজৰ নিজৰ পূজা কৰিছে। সঁচাকৈ ইয়াত আহি বহুত বেছি ভাল লাগিছে, জীৱনত কেতিয়াও নেদেখা এটা দৃশ্য দেখিবলৈ পাইছোঁ। আচলতে আজি আমি নিয়মবোৰ চাবলৈহে আহিছিলোঁ, কিন্তু ইয়াত আহি ইমানেই বেছি ভাল লাগিছে যে ভাষাৰে বুজাব নোৱাৰোঁ মই। আৰু যদি কোনোবাই ইয়াত আহিম বুলি ভাবি আছে, কোনোবা শিৱ ভক্ত, তেতিয়াহ'লে আহিব পাৰে। বহুত এটা ভাল লগা দৃশ্য, বহুত মনোমোহা দৃশ্য হয় এইটো। ইয়াত আহি বহুত বেছি ভাল লাগে। এতিয়া ব'লক আমি বশিষ্ঠৰ পৰা পাণবজাৰত অৱস্থিত শুক্লেশ্বৰ দেৱালয়লৈ যাওঁ, তাত হোৱা নিয়ম নীতিসমূহ আমি চাই আহোঁ। ইয়াৰ পৰা পানী লৈ কোনোবাই যায় ভীমাশংকৰলৈ আৰু কোনোবাই যায় শুক্লেশ্বৰলৈ। এতিয়া আমি গৈ আছোঁ শুক্লেশ্বৰলৈ। এয়া দেখিছে কিমান ভিৰ, কিছুমান ভক্তগণে আহি আছে পানী নিবলৈ বশিষ্ঠলৈ, আৰু কিছুমানে পানী লৈ গৈ আছে। এতিয়া আমিও গৈ আছোঁ, কিন্তু আমি পানী লৈ যোৱা নাই, কাৰণ আমি নিয়ম নীতি চাবলৈ আহিছিলোঁ। সেই হেতুকে আমি আজি পানী নিয়া নাই, কিন্তু নেক্সট দেওবাৰে আমি আহি আছোঁ। এয়া দেখিছেনে, কিছুমান বিজনেছমেনে চবকে, যিবিলাক ভক্ত খোজকাঢ়ি আহিছে, চবকে খোৱাৰ যোগাৰ ধৰিছে। কিছুমানে খিচিৰি দিছে, কিছুমানে পায়স দিছে, আৰু কিছুমানে প্ৰসাদ দিছে, ফল মূল দিছে। চবেই বেলেগ বেলেগ বস্তু দিছে, আমাকো দিছে অৱশ্যে, আমিও খালোঁ। এইবিলাক গৈ আছে, এইবিলাক ভক্তই এইবিলাক দি আছে, চবকে খোৱাৰ বস্তু দি আছে, এইবিলাক জুচ দিছে। এইবিলাক খোজকাঢ়ি এতিয়া গৈ আছে শুক্লেশ্বৰ দেৱালয়লৈ। এয়া আমি GS ৰোডেৰে গৈ আছোঁ। এয়া আমাক দেখিছেনে, আমাৰ গাড়ীৰ আগতে আছে খিচিৰি। আমি খোৱা নাই অৱশ্যে এতিয়ালৈকে। এইবিলাক ৰাস্তাৰ কাষত চবেই যোগান ধৰি আছে ভক্তগণক। আমি আজি ভিতৰত নোসোমালোঁ, কাৰণ আমি আজি পানী অনা নাই, আৰু ভিতৰত সোমাব হ'লে লাইন পাতিব লাগে। আমি যিহেতু পানী অনা নাই, সেইকাৰণে আমি আৰু লাইন পাতি নাথাকিলোঁ। শুনামতে ইয়াত একো বিশেষ নিয়ম নাই, শিৱলিংগত পানীটো দি সেৱা কৰিব লাগে। এয়া বশিষ্ঠৰ পৰা সেৱা কৰি এনেকৈ আহি আছে শুক্লেশ্বৰ দেৱালয়লৈ। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু নেক্সট ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায়, শুভৰাত্ৰি, ওম নমঃ শিৱায়।